নমস্কাৰ হৰ হৰ মহাদেৱ জয় মাতা দি মোৰ অন্য এটা ব্লগলৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। মই আজি দেখাম আপোনালোকক ৰাম মন্দিৰ। নগাঁৱত এইবাৰ দুৰ্গা পূজাত ৰাম মন্দিৰ বনাইছে। যিসকলে চোৱা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কিছুমানে আহিবও নোৱাৰে ন, সেইটো কাৰণে মোবাইলতে চাই ল'ব দেই। ধুনীয়া লাগিছে হয়নে? সেয়া বাহিৰৰ নাজাৰা এনেকুৱা দেখি বহুত ধুনীয়া লাগিছে ন। আহবাৰ আপোনালোকে নগাঁও দুৰ্গা পূজা চাবলৈ আহিব দেই, বহুত ধুনীয়া হয় ইয়াতে। এইয়া ৰাম মন্দিৰটো ইমান ধুনীয়া বনাইছে ন, আৰু বহুত ভিৰ হয় ইয়াতে দেই। দিনত কিবাকৈ আহিব পাৰি, মানে ৰাতি আহিবই নোৱাৰি, যিহে হেঁচা হেঁচি হয়। এয়া এতিয়া আমি মাৰ দৰ্শন কৰিম, মাৰ দৰ্শন কৰি যামগৈ। জয় মাতা দি, সকলোকে যাতে ভালে ৰাখে। আৰু মোৰ নেক্সট ব্লগত বেলেগ এটা ব্লগ দেখাম আৰু বেলেগ এটা পূজা মণ্ডপ দেখাম। তো আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই, টাটা, জয় মাতা দি।